নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে সৌৰজগতৰ বিষয়ে আলোচনা কৰি আহিছোঁ সৌৰজগতৰ 8টা গ্ৰহৰ ভিতৰত পৃথিৱী একমাত্ৰ গ্ৰহ য'ত জীৱৰ বাসস্থান সম্ভৱ জীৱ জীয়াই থাকিবৰ বাবে বায়ু মাটি পানী তাপ আৰু পোহৰৰ প্ৰয়োজন বায়ু মাটি পানী আদি প্ৰাকৃতিক উপাদানসমূহৰ ভিত্তিত পৃথিৱীখনক কেইটামান মণ্ডলত ভাগ কৰা হৈছে এই মণ্ডল চাৰিটা হ'ল স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল আজি আমি স্থলমণ্ডলৰ বিষয়ে আলোচনা কৰিম স্থলমণ্ডল পৃথিৱীৰ খোলাটোত থকা বিভিন্ন ধৰণৰ শিল আৰু মাটিৰ তৰপেৰে এই মণ্ডলটো গঠিত ভূপৃষ্ঠক দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে মহাদেশ আৰু মহাসাগৰ মহাসাগৰৰ কথা ওলাওঁতেই এটা কথা কৈ থওঁ যে সাগৰৰ পানীৰ উচ্চতা পৃথিৱীৰ সকলো ঠাইতে সমান অৰ্থাৎ সাগৰৰ পানীৰ উচ্চতা শূন্য বুলি ধৰা হয় সেয়েহে সাগৰ পৃষ্ঠৰ উচ্চতাৰ পৰা স্থলভাগৰ উচ্চতা নিৰ্ণয় কৰা হয় যেনে ধৰা পৃথিৱীৰ উচ্চতম পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা ৮,৮৪৮ মিটাৰ এই উচ্চতা সাগৰ পৃষ্ঠৰ তুলনাত জোখা হৈছে ঠিক এইদৰে পৃথিৱীৰ আটাইতকৈ গভীৰ ঠাই হ'ল প্ৰশান্ত মহাসাগৰত থকা মেৰিয়ানা খাট ইয়াৰ গভীৰতা হ'ল ১১,০২২ মিটাৰ এতিয়া আমি ভূপৃষ্ঠৰ এটা প্ৰধান ভাগ মহাদেশৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বেছি সংখ্যকেই জানা যে পৃথিৱীৰ মহাদেশৰ সংখ্যা হ'ল ৭খন এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা এছিয়া ই হ'ল আটাইতকৈ ডাঙৰ মহাদেশ ই পৃথিৱীৰ মুঠ মাটিভাগৰ ১/৩ আগুৰি আছে এই মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে কৰ্কট ক্ৰান্তিৰ ৰেখাডাল পাৰ হৈ গৈছে ইউৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে ইউৰোপ এই মহাদেশৰ আকাৰ এছিয়া মহাদেশতকৈ সৰু এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে সুমেৰুবৃত্ত পাৰ হৈ গৈছে এই মহাদেশখন তিনিওফালে পানীৰে আগুৰা আফ্ৰিকা হ'ল দ্বিতীয় বৃহত্তম মহাদেশ আফ্ৰিকাৰ সোঁমাজেৰে বিষুৱ ৰেখাডাল পাৰ হৈ গৈছে কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখা এই মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি ছাহাৰা ইয়াতেই অৱস্থিত আৰু পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদীও ইয়াতেই আছে উত্তৰ আমেৰিকা তৃতীয় বৃহত্তম মহাদেশ পানামা যুঁজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক লগ লগাইছে এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাৰ এটা অতি উল্লেখযোগ্য পৰ্বতমালা দক্ষিণ আমেৰিকাৰ অধিক অংশই দক্ষিণ গোলাৰ্ধত পৰিছে পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা এণ্ডিজ এই পৰ্বতমালা দক্ষিণ আমেৰিকাতে আছে তাৰোপৰি পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজন নদী দক্ষিণ আমেৰিকাতে আছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হ'ল ওচেনিয়া অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ওচেনিয়া মহাদেশৰ দুটা প্ৰধান ভূখণ্ড এই মহাদেশখন সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলিও কোৱা হয় এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ এই মহাদেশখন সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে এই মহাদেশখনৰ প্ৰায় সোঁমাজতে কুমেৰু বিন্দু পৰিছে যিহেতু এইখন দক্ষিণ গোলাৰ্ধত অৱস্থিত সেয়েহে বছৰৰ প্ৰায় সকলো সময়তে বৰফেৰে ঢাক খাই থাকে ইয়াত মানুহৰ কোনো বসতি নাই সেয়েহে ইয়াক বহুতে মহাদেশ বুলি ক'ব নোখোজে এই মহাদেশত মৈত্ৰী আৰু গংগোত্ৰী নামৰ আমাৰ দেশৰ দুটা গৱেষণা কেন্দ্ৰ আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ এটা অতি উল্লেখযোগ্য মণ্ডল স্থলমণ্ডলৰ বিষয়ে আলোচনা কৰিলোঁ
তোমালোকে নিশ্চয় বুজি পাইছা। তোমালোকক দুটামান গৃহকৰ্ম দিওঁ, গৃহকৰ্মকেইটা তোমালোকে কৰিবা বুলি মই আশা কৰিছোঁ।